हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल और एटा भिडिओले मैं पुबाली आपनक सकलोके स्वागत जनाइছো। আজি पुৱাৰ পৰাই ভিডিওটো আৰম্ভ কৰিলো। একদম নেৰা নেপেৰা বৰষুণ। মোৰ কাপোৰৰ অৰ্ডাৰ আহিছিল আৰু কিবা কিবি আজি পাৰ্সেলো অৰ্ডাৰ আছে আৰু কিনো আছে কলৰ কথা সকলোখিনি আপোনালোকক দেখ। বাহিৰত যিমান বৰষুণ দিলেও আমি ভিতৰতে কামখিনি কৰিবই লাগিব, কাৰণ অৰ্ডাৰ আহিছে, অৰ্ডাৰখিনি মই দিবই লাগিব। অৰ্ডাৰখিনি যদি দিবলৈ নোৱাৰো তেতিয়াহ'লে নিজৰে মনটো বহুত বেয়া লাগে। এইফালে মই কাপোৰ কেইযোৰ লৈ লৈছো। ইয়াত আছে কাপোৰ 12 যোৰ আৰু এযোৰ আছে, টোটেল 13 যোৰ বনাম মই। এতিয়া মই স্কিন পেইন্টিং কৰিবৰ কাৰণে কাপোৰ কেইখন পাৰি লৈছো। তলত প্ৰথমে কাপোৰ এখন পাৰি লওঁ, তাৰ পিছতে ইফালে প্ৰথমে বগাৰ পৰা আৰম্ভ কৰোঁ। বগা কেইযোৰ কৰি লওঁ। এতিয়া কাপোৰ প্ৰায়খিনি কৰি হৈ গৈছে। বগাখিনি কৰি হ'ল, কিন্তু বগাখিনি শুকুৱাই জাপি ল'লোঁ, তাৰ পাছতে এইখিনি কৰিলোঁ। গোটেইখিনি কাপোৰ মোৰ কৰি হোৱাৰ পিছত এনেধৰণে জাপি ভিডিওটো কৰিছিলোঁ। যেতিয়া জাপি থওঁ কাকো দিবলৈ মন নাযায়, তথাপিও দিবই লাগিব, দিম বুলি এইটো বনাইছোঁ। কাপোৰখিনি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন। এইকেইটা ৰেডি কৰিব লৈছোঁ। এইকেইটা যাব বঙাইগাঁৱলৈ আৰু এইখিনি যাব কামৰূপলৈ। এইটো পেকিং শোণিতপুৰ যাব। ইয়াত কাপোৰ আছে আৰু গ্লু, লেছ এনে ধৰণৰ বস্তুখিনি আছিল। এইটো যাব ৰঙিয়াৰ কাপোৰখিনি। ইয়াত বস্তাতে মই পেকিং কৰি ল'লোঁ আৰু DTDCত গোটেইকেইটা পাৰ্চেল পঠাবগৈ লাগিব। অন্য এটা ভিডিঅ'ত আপোনাক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। বাই।